ক এতিয়া ক্লাছৰুমত কি হ'ল তহঁতৰ? ছাৰ ভলাই আৰু পিংকিয়ে সদায় ক্লাছৰুমত লিলিমাই কৰি থাকে আৰু ক্লাছৰুমত লিলিমাই কৰি থকাৰ কাৰণে মই আপোনাক লগাই দিম বুলি ক'লোঁ। আপোনাক লগাই দিম বুলি কোৱাৰ কাৰণে মোক ভলাই নাকত এক ঘোচা মাৰি দিলে। ভলা কি শুনিছোঁ এয়া? ছাৰ আপোনাৰ কাণখন বেয়া নাই হোৱা যদি পুতুকনে কোৱা যোনটো কথা কৈছিলে সেইটো কথাই শুনিব পাইছে। হোৱাট ননচেন্স ভলা, টিচাৰক কেনেকৈ কথা ক'ব লাগে নেজানো নেকি? ছাৰ কেনেকুৱা অভদ্ৰামি কৰিছে চাওকচোন ইয়াক। তই চুপ থাক, তোক মই যেতিয়া প্ৰশ্ন সুধিম তেতিয়া এনচাৰ দিবি। অ'কে ছাৰ, চৰি। পুতুকন টিভিক মাতিবি যা। অ'কে ছাৰ। তোক গৰুৰ পিটন দিম আজি, চাই থাক। কাম ক পিংকি, কি চলি আছে তহঁতৰ মাজত? ভাল বা ভাল পাই মাজত এটা সম্পৰ্ক, যিটো সম্পৰ্ক আপুনিয়ে গম পালে আৰু আমাৰ ঘৰতো গম পায়। এইবোৰ ভাল পোৱা হ'ল তহঁতৰ মাজত ৰাখিবি। স্কুলত আহি নহয়, স্কুলত আহি লিলিমা চলাই নাথাকিবি। তহঁতে ঘৰত কৰিবি এইবিলাক প্ৰেম। ছাৰ আমাৰ ভালটো আমাৰ মাজতে আছে, কিন্তু বেলেগেহে আমাক দেখি হিংসা কৰে। চালা ননচেন্স, কথা ক'বলৈ আহ। উফ, মাৰিয়ে পেলাব এই বুঢ়াটোৱে। ল আৰু এক খাবৰ, যায় আপা, গেট আউট। বল পিংকি যাওঁগে আপা, মাৰিয়ে পেলাব নহ'লে এইটোৱে। বাই। স্কুলত আহি প্ৰেম কৰিব আহে চালা কুকুৰহঁতে।